হেল্ল' গাইজ, মই যাব আহিছোঁ ৰঙিয়াৰ ফালে। বৰ্তমান ইয়াত গাড়ী ৰখি আছোঁ, গাড়ী পোৱাই নাই, পাম আৰু বহুত সময়ৰ মূৰত এখন বাছ পালোঁ। এই বাছত মই বৰ্তমান যাই আছোঁ আপোনাৰ ৰঙিয়াৰ ফালে। বাহিৰৰ দৃশ্যবিলাক বহুত ভাল লাগে, তো ৰঙিয়াৰ ফালে মই গৈ আছোঁ এতিয়া। বৰ্তমান বাছৰ পৰা নামি এয়া তামোলপুৰ ফালে যোৱা টেম্পুত বহিছোঁ। বৰ্তমান এইফালেও বেছি গাড়ী নাই, তথাপিও এখন টেম্পু পালোঁ, বহিছোঁ। এতিয়া মই তামোলপুৰ ফালে যাম, তাত হোষ্টেলত মোৰ ছোৱালীজনী পঢ়ে। বৰ্তমান টেম্পুৰে গৈ আছোঁ মই এতিয়া ভূটান ৰোড, ৰঙিয়া টু ভূটান ৰোড। এইটো হ'ল ভূটানৰ ফালে যোৱা ৰাস্তা। তাৰ পৰাই গাড়ী ৰখিব মটঙাৰ চকত, তাৰ পৰাই মই তামোলপুৰৰ পৰা টিভিটোলৈ যাম আকৌ। পিছফালে বহিছোঁ, এতিয়া ৰাস্তাটো উল্টাফালে গৈ থকা যেন লাগি আছে। বৰ্তমান ইয়াত পালোঁ দ্বাৰকুছিৰ চক। ইয়াতে এখন ডাঙৰ বজাৰ হয়, এইটো হ'ল দ্বাৰকুছিৰ চক। ইয়াৰ পৰা আকৌ যাম। বৰ্তমান ইয়াত তামোলপুৰ সোমাইছোঁ, ইয়াৰ পৰা পাম মটঙাৰ চক। তাতে আকৌ তাৰ পৰা বেটাৰী গাড়ী লৈ টেবিতলা ফালে যাব লাগিব আকৌ। বৰ্তমান আহি গ'লোঁ মটঙাৰ চকত। ইয়াৰ পৰা এখন বেটাৰী লৈ কেনে আকৌ টেবিতলা ফালে যাব লাগিব। বেটাৰীত উঠি কেনে টেবিতলা ফালে ৰাওনা হ'লোঁ। ইয়াৰ ঠাইবোৰ বহুত ভাল লাগে, গাঁৱলীয়া ঠাই হয়। চবফালে গছ গছনি, প্ৰাকৃতিক পৰিৱেশ, বৰ ধুনীয়া পৰিৱেশ, ভাল লাগিল মোৰ। ইয়াৰে পৰা অলপ আগত গ'লে আমি পাম আকৌ নাগ্ৰিজুলি ডেভেলপমেণ্ট এৰিয়া। এইফালেতো আৰু ভাল লাগে, কি ধুনীয়া সুন্দৰ জেগা, বহুত ভাল লাগে, গছ গছনিৰে ভৰা প্ৰাকৃতিক পৰিৱেশ, বহুত ভাল লাগে। লাহে লাহে আহি পালোঁ আমি লাওপাৰাৰ চক। আহিব লাগিছিল ইয়াতেই, মই বৰ্তমান আহি পাইছোঁ ইয়ালৈকে। ইয়াৰ পৰা আৰু অলপমান আছে হোষ্টেলখন। ফাইনেলি হোষ্টেললৈ যাম, মাইনাক পিক কৰিম আৰু লৈ আহিম ঘৰলৈ আকৌ, কাৰণ তাইক নিবৰ কাৰণেতো আহিছোঁ ইমান দূৰৰ পৰা। অৱশেষত আহি পালোঁ আমাৰ মাইনাৰ হোষ্টেললৈকে। তাই ইয়াতে পঢ়ি আছে। বৰ্তমান পৰীক্ষা শেষ হ'ল, তো তাৰ পৰা নিব আহিছোঁ ঘৰলৈকে। একমাহমান থাকিব ঘৰত, আকৌ মানে কি এডমিশ্যন হ'লে আকৌ আহিব। চ' আমাৰ অলপ ভাল লাগিব, তাইও অলপ ভাল লাগিব। আহি আছোঁ লাহে লাহে, ফাইনেলি স্কুলখন পাম আৰু লগতে হোষ্টেলো আছে, স্কুলো একেলগে হোষ্টেলো আছে। ৰূপকোঁৱৰ জাতীয় বিদ্যালয়, এইখনেই হ'ল স্কুল। মই এতিয়া ভিতৰত যাম। তো ফাইনেলি গাইজ মাইনাক লৈ আহিলোঁ, এইজনী মোৰ মাইনা। এতিয়া আমি ঘৰলৈ আহিলোঁ, ঘৰলৈ গৈ আছোঁ বৰ্তমান এতিয়া। ঘৰ পাওঁতে মিনিমাম লাগিব 2-3 ঘণ্টা, হয়তো দেৰি হ'ব পাৰে, গাড়ী যিহেতু আজি কম। ঠিক আছে, আজিলৈকে ইমানেই। ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।